हेलो फ्रेंड्स কি খবৰ আশা কৰো সকলো ভালে আছে আজি আপোনালোকৰ মাজলৈ আৰু এটা পাব্লিক ৰিঅ্যাকশন ভিডিও লৈ আহিছো গতিকে আপোনালোকে ভিডিওটো হেকলৈকে চাব আৰু কেনেকুৱা পাই কমেন্ট কৰি জনাব আজি হুদা হ'ব যে প্ৰেম মানে কি হোৱাট ইজ এ লাভ মানে ভাল পোৱা কি বস্তু গতিকে সকলোৰে মতামতবিলাক আমি লবলৈ চেষ্টা কৰিম আপোনালোকে আমাৰ লগত হেকলৈকে ভিডিওটো চাই থাকিব তো फ्रेंड्स দেখিব পাইছে ভণ্টি কেইজনমান লগ পাইছো গতিকে হেতৰ মতামতটো লবলৈ চেষ্টা কৰিম মানে তোমাৰ মতে প্ৰেমটো কি বস্তু মানে ভাল পোৱা কি ভাল পোৱা হৈছে মানুহৰ মনৰ আবেগ আৰু অনুভূতিৰ সমাহাৰ যেতিয়া এই আবেগ আৰু অনুভূতি বাহ্যিক প্ৰকাশ ঘটে ন তাকে আমি ভাল পোৱা বুলি ক'ব পাৰোঁ তাৰ সলনি আমি মানে ভাল পোৱাটো অকল যে এজন ল'ৰা বা ছোৱালীৰ মাজতে হয় সেইটো নহয় মা দেউতাৰ মাজত থাকিব মা দেউতাৰ প্ৰতি আমাৰ যিটো মনৰ মানে শ্ৰদ্ধা ভক্তি বা কিবা হয় সেয়া ভাল পোৱা হয় তাৰপিছতে আমাৰ ভাইটি ভণ্টি আছে ফ্ৰেণ্ডসকল আছে শিক্ষাগুৰুসকলক আমি শ্ৰদ্ধা কৰোঁ সেয়াও ভাল মানে তেনেকুৱা আৰু ভাল পোৱা তাৰপিছতে আমি প্ৰকৃতিৰ প্ৰতি যিকোনো বস্তুৰ প্ৰতি কিবা এটা কাম যদি আমি কৰি ভাল পাওঁ সেয়াও হৈছে ভাল পোৱা তেনেকুৱা আৰু তো বহুত সুন্দৰ কথা ক'লে শুনি ভাল লাগিলে মতামতটো বহুত মানে সবতকে মানে ভাল লাগিছে মোৰ শুনি পিনি পাৰ্সোনালি গতিকে আপোনালোকক কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব আৰু এনেকুৱা আপোনালোকৰ মতামতবিলাক কমেন্ট কৰি জনাব কি হেল্ল' ফ্ৰেণ্ডছ দেখিছে এতিয়া দাদাজন লগ পাইছোঁ এই লগৰ বুলিয়ে কৈছোঁ আৰু তেওঁৰ মতামতটো আমি জানিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে চাই থাকিব তোমাৰ মতে মানে ভাল পোৱা কি হ'ব লাগে কেনেকুৱা ধৰণৰ হ'ব লাগে মানে ভাল পোৱাটো ভাল পোৱাটো আপোনাৰ ৰিয়েলি ভাল পাব লাগে হয় নেকি ধোকা দিব নালাগে চেনি খাব নালাগে বহুত ভাল কথা কৈছে কি হ'বলৈ ভালকৈ কৈ দিয়া ভাল পোৱাটো চেনি খাব নালাগে যেনিবা ৰিয়েলি ভাল পাব লাগে তো ভাল পোৱাত চেনি খাব নালাগে বুলি কৈছে ৰিয়েলি ভাল পাব লাগে বুলি কৈছে গতিকে মতামতটো জানি বহুত ভাল লাগিলে ধন্যবাদ থেংক ইউ তো দেখিব পাইছে আমি এতিয়া দাদা কিছুমান লগ পালোঁ গতিকে সিহঁতৰ মনৰ ভাৱবিলাক আমি সুধিম তোমাৰ মতে প্ৰেম কি বস্তু মানে ভাল পোৱা কি ভাল পোৱাটো কি মানে কেনেকুৱা ধৰণৰ হ'ব লাগে কৈ দিলে হ'ল বুজাই মেলি অলপ ভাল পোৱা তাৰ কোনো ডেফিনেশ্যনে নাই তাই যেনেকৈ ইচ্ছা কৰিব পাৰে মানুহৰ মন তাৰ যি ইচ্ছা কিছুমানে মানে কিমানভাৱে ভাল পায় মানে তাৰ কোনো ডেফিনেশ্যনে নাই কি ভাল পোৱা ভাল পোৱা কোনো ডেফিনেশ্যন নাই বুলি ক'লে গতিকে থেংক ইউ তোমাৰ মতামত জানি ভাল লাগিলে তো দেখিব পাইছে বাইদেউজনী লগ পাইছোঁ গতিকে মনৰ ভাৱটো ল'ম গতিকে আপোনাৰ মতে মানে প্ৰেম মানে কি নিজৰ মানে অপিনিয়নটো লৈ আছোঁ আমি প্ৰেম মানে ভাল পোৱা অনুভূতি এটা হয় ইজনে আনজনক বুজি পোৱা সেইটোৱে আৰু মোৰ মতে বহুত ভাল কথা এটা ক'লে প্ৰেম মানে এজনে এজনক মানে বুজি পোৱা এটা অনুভূতি ন তোমালোকৰ কি এইটো গতিকে ধন্যবাদ দেখিব পাইছে আমি দাদা দুজন লগ পাইছোঁ গতিকে তেখেতলোকৰ মনৰ মানে মতামতবিলাক আমি ল'বলৈ চেষ্টা কৰিম গতিকে আপোনালোকৰ মতে মানে প্ৰেমটো কি বস্তু ভাল পোৱা মানে কি প্ৰেম ভাল পোৱাটো হৈছে ইজনে ইজনক বুজি পোৱা বিশ্বাস কৰা ইজনে ইজনৰ ওপৰত সেইটোৱে ভাল পোৱা আৰু সেইটোৱেই ভাল পোৱা আৰু আপোনাৰ মতে একেই ন গতিকে ভাল এটা অপিনিয়ন দিলে গতিকে আপোনালোকৰ মতামতবিলাক কমেণ্ট কৰি জনাব আপোনালোকলৈ ধন্যবাদ থাকিল থেংক ইউ হেল্ল' ফ্ৰেণ্ডছ দেখিব পাইছে এতিয়া দাদাজন লগ পাইছোঁ দাদাজনৰ নিজৰ মতামত অলপ মনৰ কথা মানে ক'ব আমাক গতিকে আমি প্ৰশ্নটো সুধিবলৈ চেষ্টা কৰিছোঁ দাদাক মানে আপোনাৰ মতে ভাল পোৱা কি মানে প্ৰেম কি নিজৰ মানে মনৰ অনুভৱটো ক'ব লাগে যি অন্তৰৰ পৰা ওলায় হয় মই বুজোঁ সেয়ে প্ৰেম একদম শ্বৰ্টকাটকৈ কৈছে যি অন্তৰৰ পৰা ওলায় দাদাই বুজে সেয়াই প্ৰেম হয় ভাল লাগিলে শুনি পিনি একদম শ্বৰ্টকাটকৈ কৈছে গতিকে ভাল লাগিলে ধন্যবাদ থেংক ইউ তো ফ্ৰেণ্ডছ দেখিব পাইছে লগৰ এজন লগ পাইছোঁ তাক সুধিবলৈ চেষ্টা কৰিম তেওঁৰ মতামত আমি জানিবলৈ চেষ্টা কৰিম গতিকে তোমাৰ মতে মানে প্ৰেম কি ভাল পোৱা মানে কি ভাল পোৱাটো এটা ভাল কথা মানে তুমি কাৰোবাক ভাল পাই আছা সেইটো ভাল হয় তেনেকুৱাই মানে ভাল পোৱা ভাল পোৱাটো এটা ভাল কথা বুলি কৈছে গতিকে ধন্যবাদ থাকিল তোমাৰ মতামতটো জানি ভাল লাগিল তো ফ্ৰেণ্ডছ দেখিব পাইছে ভণ্টি এজনী লগ পাইছোঁ বা দুজনী লগ পাইছোঁ দুগৰাকীকে সুধিবলৈ চেষ্টা কৰিম যে প্ৰেম কি হয় এতিয়া এওঁৰ ওচৰলৈ যাম তোমাৰ মতে প্ৰেম কি হয় প্ৰেম মানে মোৰ কাৰণে এটা মিঠা অনুভৱ আৰু যিটো মই ফিল কৰিব পাৰোঁ বাট মিনছ সেইটো মোৰ কাৰণে আৰু একটা বহুত খুবচুৰত হ'লে যিটো মই অকল ফিলহে কৰিব পাৰোঁ চ' মোৰ কাৰণে প্ৰেম সেইটোৱে দেখিলে এটা সুন্দৰ মতামত দিলে গতিকে ভাল লাগিলে আপোনালোকেও নিজৰ মতামতটো তলত কমেণ্ট কৰি জনাব থেংক ইউ লগ পাই ভাল লাগিল দেখিব পাইছে ফ্ৰেণ্ড এজন লগ পাইছোঁ তেওঁক সুধিম তেওঁৰ মতামতটো তোমাৰ মতে মানে প্ৰেমটো কি প্ৰেমৰ মানে তুমি কি সংজ্ঞা দিবা প্ৰেম মানে এতিয়া মোৰ মতেতো প্ৰেম চবেই কৰিব লাগে কাৰণ এতিয়া প্ৰেম নকৰিলে মানে জীৱন বৰবাদ চবেই কৰিব লাগে প্ৰেম নকৰিলে জীৱন বৰবাদ আৰু মানে সেইটো এতিয়া মই মানে সেইটো নহয় যে মই প্ৰেম নকৰোঁ এতিয়া মোৰো গাৰ্লফ্ৰেণ্ড আছে নথকা নহয় আছে সেইটোৱে আৰু এতিয়া মানে প্ৰেম কৰিব লাগে প্ৰেমৰ সংজ্ঞাটো কি দিবা প্ৰেম মানে কি মানে তুমি তোমাৰ মতে প্ৰেম কি প্ৰেম মানে কি সকলো লগত মানে সেইটো প্ৰেম নহয় যে মানে ছোৱালীকে ভাল পোৱা কিছুমানে যে কয় তোমাৰ প্ৰেম কৰিব নালাগে এইবিলাক ভাল বস্তু নহয় বা ল'ৰা ছোৱালী ভাল পাব নালাগে কিছুমান পেৰেণ্টছে তোমাৰ মানে পেৰেণ্টছেও কয় না কিছুমান ভাল পাব নালাগে বুলি তোমাৰ তাৰ ওপৰত তুমি কি ক'বা
তাৰ ওপৰত কি ক'ম এতিয়া মোৰ মতেতো মানে ভাল পাব লাগে ভাল পোৱাত কোনো মানে মানা নাই বা বাধা নাই বয়স নাই ভাল পোৱাত মেইন কথা বয়স নাই সেইটোৱে আৰু যে সেইটো কথা নহয় যে এতিয়া বিয়া পাতিম সেইটো নহয় এই ভাল পাব লাগে আৰু সেইটোৱে এওঁ মানে ভাল পাব লাগে প্ৰেমৰ সংজ্ঞাটো মানে এওঁ শ্বৰ্টকাটকৈ কৈছে ভাল পাব লাগে থেংক ইউ ধন্যবাদ থাকিল তো ফ্ৰেণ্ডছ দেখিব পাইছে এতিয়া ভণ্টি এজনী লগ পাইছোঁ ভণ্টি বুলিয়ে কৈছোঁ আৰু তেওঁ সুধিম তেওঁৰ মতামত গতিকে তোমাৰ মতে মানে প্ৰেম কি হয় প্ৰেমৰ মানে কি সংজ্ঞা দিবা প্ৰেম প্ৰেম এটা মিঠা হেৰি ভাল পোৱাটো এটা কেনেকুৱা বস্তু আৰু যি তোমাৰ সঁচা ভাল পোৱা হ'ব লাগে ন মিছা ভাল পোৱা হ'লে কি হ'ব যদি এজনী ছোৱালীক বহুত বছৰ যদি ভাল পায় সেই ছোৱালীজনীক যদি ঠগি যায় সেই ছোৱালীজনীক যদি থকাৰ পাছত সেই ছোৱালীজনীক কি অৱস্থা হ'ব পাৰে সেইটো এটা মানে ল'ৰাটোৱে সেইটো অনুভৱ কৰিব যদি পাৰে সেইটো এটা ভাল কথা গতিকে দেখিলে এটা সুন্দৰ মতামত দিলে গতিকে আপোনালোকৰ মতে প্ৰেম কি হয় আপোনালোকে নিজৰ মানে মতামতটো কমেণ্ট কৰি জনাব পাৰে গতিকে তোমালৈ ধন্যবাদ থাকিল তুমিয়ে কৈ দিয়া প্ৰেম মানে কি ভালকৈ আৰু মানে বুজি পাব লাগে বিশ্বাস থাকিব লাগে আৰু মানে যদি আৰু প্ৰেমত বিশ্বাসে নাথাকে তেতিয়া মানে ৰিলেশ্যনটো কেনেকৈনো মানে আগবাঢ়িব ন আগবাঢ়িব এওঁ মানে প্ৰেম মানে বিশ্বাস হ'ব লাগে প্ৰেমত মানে বিশ্বাস থাকিব লাগে যদি বিশ্বাসেই নাথাকে মানে প্ৰেমটো কেনেকৈ আগবাঢ়িব বুলি কৈছে এটা ভাল মতামত দিলে শুনি ভাল লাগিলে বাকী তোমালোকেতো নক'লে একো ক'বা নে কিবা এওঁলোকৰ মতে মানে প্ৰেমৰ মানে কোনো সংজ্ঞা নাই ধন্যবাদ থেংক ইউ হা তবে দেখিব পাইছে বাইদেউ এজনী লগ পাইছোঁ গতিকে বাইদেউজনী সুধিবলৈ চেষ্টা কৰিম আপোনাৰ মতে মানে প্ৰেম কি ভাল পোৱা কি মানে ভাল পোৱা মানে মা দেউতা ভাল পাওঁ ভাল পোৱাটো বহুত ভাল বস্তু এইটোৱে মই জানো ভাল পোৱাটো ভাল বস্তু বুলি কৈছে মানে ভাল পোৱাৰ মানে কি আপোনাৰ সংজ্ঞাটো দিব লাগে ভাল পোৱা মানে কি মানে কেনেধৰণৰ হ'ব লাগে আজিকালি মানে ভাল পোৱাটো বেয়াটোলৈ নগ'লেই হৈছে ভাল পোৱা মানে এইটো কি মা দেউতাক যেনেকৈ ভাল পাওঁ ভাই ভণ্টিক যেনেকৈ ভাল পাওঁ সেইটোৱে ভালটো ভাল পোৱা মানে ভাল পথত যাব কৈছে মানে বেয়াভাৱে ল'ব কোৱা নাই থেংক ইউ ফ্ৰেণ্ডছ আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি থ'বলৈ আপোনালোকে একদম নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম সদায় গতিকে আপোনালোকে যদি ভাল পালে আৰু কৰি দিব